মৰমৰ প্ৰিয়তমা কথা আৰু পাঠ সুভাষৰ সোণোৱাল। মৰমৰ প্ৰিয়তমা, বহু দিনৰ মূৰত হাতত কলম তুলি লৈছো। জনহীন প্ৰেমৰ চহৰখনত এতিয়া নিস্তব্ধতাই আগুৰি ধৰিছে। কৃষ্ণচূড়াবোৰেও হাঁহিবলৈ পাহৰিলে ইয়াৰ দুই এফাকি বিষাদৰ কবিতাৰ বাহিৰে আহযাহ প্ৰায় বন্ধই চহৰখন। তুমি থকাৰ বাবেইতো পৰিপূৰ্ণ আছিল মোৰ এই অনুভৱৰ চহৰখন। তুমি থকাৰ বাবেইতো আবেগে ৰোমান্টিক কবিতাৰ দোকান খুলি বহিছিল এই চহৰখনৰ তিনিআলি। এতিয়া এই দোকানখনত বিক্ৰী নাই, দেউলিও মাৰিছে। কাৰণ আবেগৰ মৃত্যু ঘটিছে। পাৰিলে আহিবা এবাৰ চহৰখনলৈ, অন্তত এবাৰ। ভগ্ন চহৰখনৰ ধ্বংসস্তূপত এই কবি বহি থাকিব, তোমাৰ অপেক্ষা এটি তোমাৰ।